অসমৰ দুৰ্নীতিৰ শিতানত হোজাই জিলাৰ যোগীজান উন্নয়ন খণ্ড এক নাম কৰা উন্নয়ন খণ্ড যোগীজান উন্নয়ন খণ্ডৰ অন্তৰ্গত হিন্দু ব্লক গাঁও পঞ্চায়তৰ অন্তৰ্ভুক্ত 2017-18 চনৰ বিত্তীয় বৰ্ষত আবণ্টিত আঁচনি লেণ্ড ডেভেলপমেণ্ট উইথ বাউণ্ডাৰী ফেন্সিং এই আঁচনিৰ মুঠ ধন মঞ্জুৰ হয় 14,52,000 টকা। ইয়াৰে আঁচনিত মাটি ভৰোৱা কামৰ শ্ৰমিক মজুৰি বাবদ 8,79,000 টকাৰ বিপৰীতে 8,09,000 টকা মোকলাই দিয়া হয়, য'ত 2 লাখ টকাৰো কাম হোৱা নাই আৰু সামগ্ৰী যোগান ধৰাৰ বাবদ 5,72,000 টকাৰ বিপৰীতে 5,35,569 টকাৰ বিল অনুমোদন দিয়া হৈছে। খণ্ড উন্নয়ন বিষয়া শ্বেতা শৰ্মা আৰু কনিষ্ঠ অভিযন্তা লতিকা শইকীয়াৰ ঘনিষ্ঠ যোগানকাৰীক এটাই বৃহৎ পৰিমাণৰ ধনৰ ভুৱা বিলেৰে আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে। এই সন্দৰ্ভত খণ্ড উন্নয়ন বিষয়া আৰু কনিষ্ঠ অভিযন্তাৰ বিৰুদ্ধে ঊৰ্ধ্বতম কৰ্তৃপক্ষক তথা বিভাগীয় মন্ত্ৰী আনকি মুখ্যমন্ত্ৰী পৰ্যন্ত অভিযোগ দিয়া হৈছিল, কিন্তু কোনো কেৰেপি নকৰিলে মেনেজ মাষ্টাৰ খণ্ড উন্নয়ন বিষয়া আৰু কনিষ্ঠ অভিযন্তা। এই বিয়োগম কেলেংকাৰী সন্দৰ্ভত হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱে মাত মাতি আহিছে যদিও সম্প্ৰতিও কাণ সাৰ নাই খণ্ড উন্নয়ন বিষয়া আৰু কনিষ্ঠ অভিযন্তাৰ। হোজাইৰ পৰা লোকনাথ ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 31 অসম।